হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ৰাতিপুৱা হোৱাৰ লগে লগে আজি অকল কাম কৰিম বুলিয়ে ভাবি ল'লোঁ আৰু মনত। সেইবাবে ৰাতিপুৱাই একদম পূৰা ডিপ ক্লিনিঙত লাগি গৈছোঁ। ৰাতিপুৱা হোৱাৰ লগে লগে মানে ঝাৰুটো হাতত ল'লোৱে আৰু সাৰি মোহাৰি চবফালে চফা তফা কৰি ল'লোঁ। কেতিয়াই কিমান টাইম গৈছে গমেই পোৱা নাই। মুঠতে আজি চাফা কৰিম মানে কৰিমেই আৰু সেনেকৈ সময়টো গৈ আছে। পূৰা একদম চাফা কামত লাগি গৈছোঁ, চাৰিওফালে এটা ৰুম কৰি আৰু সেই চাফা কামত লাগি আছোঁ আৰু মুঠতে কৰি থাকোঁতে বতৰটোৱে ইমান এটা বেয়া দেখুৱালে, চাইছোঁ গোটেই মানে বৰষুণে পেলাইছে আৰু তাকে বোলো সেই বৰষুণে কাপোৰো মেলিছিলোঁ যিহেতু এয়া চাওক মোৰ অৱস্থা এয়া মানে বতৰে আৰু ক'ত কাপোৰ মেলিবলৈ দিব। সেইবাবে এতিয়া সেই ফুলবিলাকো অলপ চাফা তফা কৰি ল'লোঁ। সকলোবোৰ চাফা তফা কৰাৰ পাছতহে মনটো ভাল লাগি গৈছে। আৰু টাইম চাইছোঁ 8:30, লগালগ পূৰা খানা খাবলৈ মানে লৈ লৈছোঁ আৰু লুচি আৰু দৈ কোনে কোনে খাই বাৰু ভাল পায়, মোৰ কিন্তু বিৰাট বেছি প্ৰিয়। সেই পৰা পটাপট খাই দিলোঁ। আকৌ বোলো আজি কামেই কৰিম যিহেতু ভাবিছিলোঁ ৰাতিপুৱাই, বাবে এতিয়া সকলো আকৌ বেলেগ এটা ৰুম পূৰা চাফা কৰিবলৈ লাগি গৈছোঁ আৰু সকলোবিলাক ধুনীয়াকৈ সাৰি মোহাৰি পিনে ভাল লাগে দিয়কচোন, চাফা তাফা হৈ থাকিলেও চাৰিওফালে। সেইকাৰণে পূৰা একদম চাফা কামত লাগি গৈছোঁ। তাতে আকৌ মন গ'ল এবাৰ খাবলৈ, সেইবাবে আছিলেই যিহেতু, সেইবাবে আকৌ এবাৰ লুচি আৰু দৈও আকৌ এবাৰ খাই দিলোঁ। তাকো আপোনালোকৰ লগত দেখুৱাই দিলোঁ, শ্বেয়াৰ কৰিলোঁ। পূৰা খাই একদম তৃপ্তি লৈ আছোঁ আৰু তাকে সেই কামৰ মাজতে আৰু অলপ ভিডিঅ' কৰিছোঁ। পূৰা নিজৰ মানে ভাল লগা গান শুনি চাফা কৰিছোঁ। বাই বাই।